নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা সকলোৰে জনপ্ৰিয় ৰজা ৰাণী ধাৰাবাহিকত বিকাশৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বিকাশৰ প্ৰকৃত নাম হৈছে অভিনৱ গোস্বামী। অভিনৱ গোস্বামীৰ জন্ম হৈছিল 17 ডিচেম্বৰ তাৰিখে। অভিনৱ গোস্বামীৰ ঘৰ হৈছে গোলাঘাটত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। অভিনৱ গোস্বামীয়ে বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত হৈছে ৰাধিকা। তেওঁৰ প্ৰফেশ্যন হৈছে এক্টৰ। বন্ধু বান্ধৱীসকল, অভিনৱ গোস্বামীয়ে বহুতো গানত অভিনয় কৰিছে। তেখেতৰ মেৰিটেল ষ্টেটাছ বুলি ক'বলৈ গ'লে তেখেত বৰ্তমান ৰিলেশ্যনশ্বিপত আছে, কিন্তু এতিয়ালৈকে বিবাহ পাশত আবদ্ধ হোৱা নাই। বন্ধু বান্ধৱীসকল, আপোনালোকৰ জনপ্ৰিয় ৰজা ৰাণী ধাৰাবাহিকত অভিনয় কৰা বিকাশৰ অভিনয় চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।